আই লাইক মেংগো কম নে আই লাভ মেংগো কম দুইটাৰ মাজত কোনটো বাক্য ক'ব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দুইটা বাক্যই ক'ব পাৰোঁ কিন্তু কথা হৈছে কি তুমি যদি সাধাৰণভাৱে ভাল পোৱাটো বুজাব বিচাৰিছা তেতিয়াহ'লে আই লাইক মেংগো হ'ব আৰু যদি অকণ বেছি ভাল পোৱাটো বুজাব বিচাৰিছা তেতিয়াহ'লে আই লাইক মেংগোৰ সলনি আমি আই লাভ মেংগো ক'ব পাৰোঁ আৰু তেতিয়া মুখৰ এক্সপ্ৰেশ্যনটো চেঞ্জ কৰি দিব লাগিব অকণমান যেনে ধৰা তুমি এখন কিতাপ ভাল পোৱা সাধাৰণভাৱে যদি তুমি বুজাব বিচাৰিছা যে এইখন কিতাপ মই ভাল পাওঁ আই লাইক দিছ বুক তুমি যদি অকণ বেছি ভাল পোৱা বহুত ভাল লাগিছে তোমাৰ কিতাপখন পঢ়ি তুমি ক'ব পাৰা আই লাভ দিছ বুক তাৰপিছত তুমি এজন মানুহক তোমাক প্ৰশ্ন কৰিলোঁ সেই মানুহজন তুমি ভাল পোৱা নে ডু ইউ লাইক ডেট পাৰ্চন তুমি ক'ব পাৰা আই লাইক ডেট পাৰ্চন যদি তুমি বেছি ভাল পোৱা আই লাভ ডেট পাৰ্চন হি ইজ ছ' ফানি তোমাৰ মুখৰ এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ যাব এয়া হৈছে লাইক আৰু লাভৰ মাজত ডিফাৰেঞ্চ চিম্পল সাধাৰণভাৱে ভাল পোৱা বুজাবৰ কাৰণে লাইক ব্যৱহাৰ কৰা হয় আৰু তাতকৈ অকণ বেছি ভাল পোৱা বুজাবৰ কাৰণে লাভ ব্যৱহাৰ কৰা হয় আৰু লাভত আমি লাভ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমাৰ মুখৰ এক্সপ্ৰেশ্যনটো অকণমান চেঞ্জ হৈ যাব ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অতি কমেও 10জন ব্যক্তিৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা ধন্যবাদ